ৰেডি হৈ গ'লোঁ এইফালে এয়া হৈ গ'ল গাড়ী আহি পালে আমি যাম আৰু তাৰপৰা আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব আমাৰ গাড়ী আহি পাই গ'লি এতিয়া আমি যাম নাৰায়ণপুৰ সাহিত্য সভালৈ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো সকলোৱে ইয়াতে আমি পাই গ'লোহি অসম সাহিত্য সভাত ইয়াতে মানুহ আহি আছে ধুনীয়াকৈ সজাইছে ৰাতি বহুত ভাল লাগে ৰাতি আপোনালোকক আকৌ দেখুৱাম বাৰু এইফালে আহি আছে এইফালে ভিনদেউ এইফালে মা আহি আছে ইমান বহুত এয়া দেখিছেনে বহুত মানুহ হৈছে সাহিত্য সভাত এয়া বহুত বস্তু আমি এই গেটখন যে দেখিছে এইখন আমাৰ গাঁৱৰ বৰ্তা এজনে বনাইছে সেইখন দেখিছেনে এইখন বাঁহৰ হয় ভালকৈ দেখুৱাই আছোঁ আপোনালোকক এইখন এইখন প্ৰদৰ্শনী চাবলৈ আহিলোঁ ইয়াতে প্ৰদৰ্শনী মাঘনোৱা দৌল এয়া আমাৰ তাত থকা মাঘনোৱা দৌল এয়া প্ৰদৰ্শনীত
হৈছে এইটো হাতী এইফালে ইয়াক কি বাৰু সেইটো মৌৰা চৰাই এইফালে মৌৰা চৰাই এইফালে ফুল এইফালে হাতী ঘৰিয়াল এইফালে এইটো কি বাৰু এইটো পহু নেকি পহু নি হৰিণা এইটো এইফালে এইটো মৌৰা চৰাই এইয়া দেখিছেনে এইফালে এয়া সাপ বাঁহৰ বস্তু দেখিছেনে ইমান ধুনীয়া ধুনীয়া এয়া চব বাঁহেৰে বনোৱা এয়া ফুলদানি মানে ফুলদানি সজাই থোৱা ফুল সজাই থ'বলৈ এয়া হৈছে আমাৰ ককা মানে শহু দেউতাৰ দেউতাক এয়া ইমান ধুনীয়া ধুনীয়া ফুল ওলাইছে ফুলেই ফুল সব আগৰ দিনৰ বস্তু এয়া এয়া কাঠৰ বস্তু এইবোৰ কি মই চিনি নাপাওঁ বাৰু আমি হোটেললৈ আহিছোঁ এয়া হোটেলত এয়া এফালে মা এফালে এয়া বহি আছে এফালে ভিন্ন ক'ৰবাত গ'ল এয়া মঞ্চ ইয়াত এই দিনত এয়া কিবা কিবি হয় আৰু আমি দিনত অহা নাই যে গম নাপাওঁ ইমান এতিয়া ইয়াতে ৰাসলীলা হৈ আছে এয়া ৰাস চলি আছে এফালে মই ক'লোৱে আৰু নালাগে আৰু ইয়াতে কৈ গ'ল
এয়া আমি এতিয়া ঘৰলৈ আহিবলৈ আহি আছোঁ মানে এয়া গেটৰ ওচৰতে ৰাতি সাংস্কৃতিক আধ্যাত্মিক বৌদ্ধিক নৈতিক শারীরিক মানসিক প্রাণিক প্রত্যেক দিকতে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি সংস্কাৰীৰ পুৰুষ গঢ় দিয়াৰ স্বাৰ্থত জীৱনৰ কঠোৰতা গঠন সকলোকে অসম সাহিত্য সভাৰ আমন্ত্ৰণ আজি আপোনালোকৰ সন্মুখত ধনেন একাডেমীৰ অষ্টম আৰু নৱম শ্ৰেণীৰ